মোৰ হাতত এইটো লটাৰী টিকেট দেখিছেনে? ইয়াৰ প্ৰাইজ মানি হৈছে $1 billion আৰু যদি ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰে সেইটো হৈছে 9,500 কোটি টকা, 9,500 crore এই টিকেটটো পা মাত্ৰ $2 মানে ধৰি লওক 200 টকা মান হ'ব আমাৰ যদি ইণ্ডিয়ান কাৰেঞ্চিত কনভাৰ্ট কৰে। আৰু ইয়াৰ কি হয়, ইয়াৰ পেটাৰ্ণটো কি হয় মই কৈ দিছোঁ ৰ'ব। ইয়াৰ পেটাৰ্ণটো ইয়াত আছে 5টা নম্বৰ আছে ফাৰ্ষ্ট, প্ৰথম 5টা নম্বৰ মেটচ হ'ব লাগিব আৰু লগতে এটা পাৱাৰ নম্বৰ আছে, সেই নম্বৰটো মেটচ হ'ব লাগিব, মানে টোটেল 6টা নম্বৰ আছে। যদি এইটো মেটচ হৈ যায় আপোনাৰ ভাগ্যৰ যদি খেলত, তেতিয়া আপুনি পাব $1 billion। হওকচোন, এইটো কেলিফৰ্ণিয়াৰ লটাৰী হয় দেই, কেলিফৰ্ণিয়া ষ্টেটৰ মই ৰুলটো কৈছোঁ, বেলেগৰ মই বাৰু নাজানো। আৰু এইটো মানে মই হেৰি আজি দোকানলৈ গৈছিলোঁ, তেতিয়া মানে দেখিলোঁ তাত মানে লটাৰী লিখা আছিলে, তেতিয়া মই ক'লো মই ট্ৰাই কৰি চাম। আজিলৈকে মই লটাৰী কেতিয়াও ট্ৰাই কৰি চোৱা নাই দেই, তো মই ভাবিলোঁ যে আজি ট্ৰাই কৰি চাওঁ। যেতিয়া প্ৰাইচটো ক'লো, মানুহজন যেতিয়া ক'লে যে প্ৰাইচটো ইমান হয়, আমি তেতিয়া বোলে বোলে লওঁ। তেওঁক মই কৈছোঁ বোলে বোলে $2 $2নো কি হয় আৰু একোৱে নহয় $2, তো ভাবিলোঁ একো নাই লওঁ। তো মানুহজনে কিন্তু এইবোৰ ভাল নাপায়, মানুহজনে কয় এইবোৰ ৱেষ্ট অফ মানি হয়। এইটো মানে কি হয় আপোনাৰ প্ৰতি সপ্তাহতে দুবাৰ নে তিনিবাৰকে হয়, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰ নেকি, নে বা মঙলবাৰ শনিবাৰ এনেকুৱা কিবা এটা হয়, দিয়ে। এতিয়া আপোনালোকে মোক ক'বচোন, আপোনালোকে যে আমাৰ যদি অসমতো বা ইণ্ডিয়াতো এনেকুৱা লটাৰী চিষ্টেম থকাহেঁতেন, ইমান ডাঙৰ এটা হিউজ প্ৰাইজ মানি, কোনে কোনে খেলিলেহেঁতেন কমেণ্ট কৰিব দেই। এইটো জিকা নিজিকা পিছৰ কথা, কিন্তু লৈয়ে ফূৰ্তি লাগি গৈছে, মানে প্ৰাইজ এমাউণ্টটো দেখিয়ে মোৰ ইমান ফূৰ্তি লাগি গৈছে। বাহ, 9,500 crore, 9,000 নালাগে, $1 million এটাও যদি পাই যাওঁ সেয়াও বহুত হ'ব, হয়নে? আমাৰ কাৰণে এয়াই ভুল। $1 billion পালো, মই কৈছোঁ মইতো খুচ, মই দৌৰি ফুৰিম বুলি কৈছোঁ। বাৰু আজি আজি ৰাতিলৈ দিব ৰিজাল্টটো। কি হ'ব হ'ব আৰু। আপোনালোকক ভাবিলোঁ লটাৰী চিষ্টেমটো কৈ দিওঁ, ইয়াত বহুত 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 ডাঙৰ ডাঙৰ এমাউণ্টৰ লটাৰী হয় ইয়াত। আৰু এটা কথা, যেতিয়া আপুনি ইয়াৰ ৰিজাল্টটো পাব, ইয়াৰ ৰিজাল্টটো পোৱাৰ পিছত কি কৰে, তেওঁলোকে কিন্তু টেক্স কাটে। দুটা চিষ্টেমত আপুনি ল'ব পাৰে। আপুনি যদি পইচাখিনি একেলগে ল'ব বিচাৰিছে, তেতিয়া তেওঁলোকে তাৰ এটা এমাউণ্ট, বহুত ডাঙৰ এমাউণ্ট এটা কাটি দিয়ে কিন্তু দেই। আৰু যদি আপোনালোকে ভাবে ইনষ্টলমেণ্টত লওঁ, মানে কি হয় আপোনাৰ 30 বছৰলৈকে ইনষ্টলমেণ্ট থাকে নেকি এনেকুৱা, আৰু আপোনাক মানে প্ৰতি বছৰে বছৰে দি থাকে এটা এমাউণ্ট, ধৰি লওক 12 মিলিয়ন 13 মিলিয়ন US ডলাৰ মানে তেনেকে দি থাকে। চ' মানুহে তেনেকে ল'ব পাৰে, তেনেকে ল'লে গোটেই এমাউণ্টটো পাব আপুনি 30 বছৰত। আৰু যদি আপুনি একেবাৰে ভাবে যে নাই মই একেবাৰে ল'ম, এতিয়া ঘৰ কিনিম, গাড়ী কিনিম, আমুক মানে ধেৰ কিবা কিবি কৰিম আৰু, তেতিয়া আপুনি কি কৰিব পাৰে, একেলগে লৈ ল'ব পাৰে, কিন্তু তাৰ এটা বহুত এমাউণ্ট, ডাঙৰ এমাউণ্ট এটা কাটি দিয়ে। আকৌ সেয়া কটাৰ পিছত আকৌ ইয়াৰ যোনটো গভৰ্ণমেণ্ট আছে, ষ্টেট গভৰ্ণমেণ্ট হওক, তেওঁলোকে আকৌ কাটিব, মানে বহুত কাটে। এইটো এনেই ট্ৰাই কৰি চাইছোঁ, এতিয়া মই ৰাতিলৈ ৰিজাল্ট দিব, কি হয় চাওঁ দেই।